মইনা 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 মতি তৰা দৈ হাজি কাছি আহা নাচনি আহা বিহুৰ তলিলৈ বৰহম থুৰিৰ বুলেৰে জেতুকাৰ বুল হাততে নাচ নাচ নাচনি ঐ পখিলা হৈ উৰা দি নাচ নাচ নাচনি ঐ টাকুৰি হৈ ঘূৰা দি বিহু তলি শুৱনি কৰি কাজিৰঙা বননি ফুটুকি হৰিণী ফুটুকি হৰিণী ভেবা লাগি আমালৈ চাই আমিও নাচনি গাতে নাই তৰণি গাতে নাই তৰণি বিহু অহাৰ বাতৰি পায়ে কি বকুল ফুল ৰুমালত তগৰ ফুল দুহাততে জেতুকাৰ বুট তোমালৈ চাওঁতেৰি জুবি জুবি জুবন থপনা দিওঁতেৰি জুবি জুবি জুবন বিন্ধিলে অঘয়া হুলেহে ৰি জুবি জুবি জুবন হুলে তগৰ বৃন্দাবন পিন্ধু 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 লাগিছে গা এৰি নিকি দেখো গাঁৱে এখনি বলা আমি তালৈকে যাওঁ এয়া হতৰ তলতে বিহুনুপা পাতিছে বলা আমি তালৈকে যাওঁ ধন্যবাদ হয় আমি বৰ্তমান উপস্থিত আছো এগৰাকী কণমানি শিশু শিল্পী আচলতে শিশু শিল্পী কিন্তু তেখেতে ইতিমধ্যে ভাইৰেল হৈ পৰিছে বিশেষকৈ ছ'চিয়েল মিডিয়াত আৰু সেইগৰাকী ব্যক্তি হৈছে বা সেইগৰাকী শিশু হৈছে ওদালগুৰি জিলাৰ ফুলাবাৰীৰ যি গণকপাৰা আছে গণকপাৰা গাঁৱৰ এগৰাকী কিশোৰী আৰু বৰ্তমান তৃতীয় শ্ৰেণীত পঢ়ি আছে সেই শিশুগৰাকী আৰু শিশুগৰাকীৰ আমি বাসগৃহত উপস্থিত আছোঁ আৰু বাসগৃহৰ পৰিৱেশটো দেখুৱাইছোঁ মোৰ কেমেৰা সহযোগী দীপহাজোগে দেখুৱাইছে আচলতে বোকাৰ পদুম য'ত নেকি আচলতে সুবিধা পালে সেইগৰাকী শিশুৱে হয়তো ভৱিষ্যত এগৰাকী সুগায়ক হ'বলৈও কোনো কাৰণত পিছ পৰি নেৰিব আৰু সেইগৰাকী সুকণ্ঠৰ অধিকাৰী শিশু শিল্পী ৰাজদীপ ডেকা আৰু ৰাজদীপ ডেকাৰ ওচৰত আমি উপস্থিত আছোঁ আৰু পোনে পোনে আমি ৰাজদীপ ডেকাৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কোন ক্লাছত পঢ়ি আছা তুমি ক্লাছ 3 তুমি গান কেতিয়াৰ পৰা গোৱা সৰুৰে পৰা হয় গান গাই ভাল লাগেনে লাগে এতিয়া আমাক তুমি কি গান গাই শুনাবা বিহু আৰু নাম ঠিক আছে তুমি বিহু গোৱা আৰু নাম গোৱা পিছত ঠিক আছে বিহু আমি তোমাৰ পৰা আমি শুনিম হয় আৰু তুমি যেহেতু নাম গাব জানা তোমাৰ নাম আমি যেহেতু কুলকুলি তুমি বজাব জানা নহয় জানো নাগাৰা বজাব জানা ঠিক আছে তুমি ইয়াতে আমাক বজাই শুনোৱা আহা আচলতে এই কণমানি শিশুটিৰ বহুখিনি প্ৰতিভা আছে নিজে এই যি নামত ব্যৱহাৰ কৰা যি কুলকুলি আছে এই কুলকুলি বজায়ো সুন্দৰকৈ নাম গাব জানে ঠিক আছে তুমি আৰম্ভ কৰা আমি দেখুৱাই আছোঁ NKTV দৰ্শকসকলক